ডিয়াৰ ষ্টুডেণ্ট, ইংলিছ শিকাটো তোমালোকে টান বুলি ভাবা নেকি? বহুত ষ্টুডেণ্টে হয়তো ভাবা, কিন্তু মোৰ বিশ্বাস এই ভিডিঅ'টো শুনাৰ পিছত তোমালোকৰ ইংলিছ শিকাৰ ক্ষেত্ৰত যি ডিফিকাল্টি আছে সেয়া নাইকিয়া হ'ব। আজি তোমালোকক বেছিক ইংলিছ কেনেকৈ শুৰুৱাত কৰে অৰ্থাৎ কেনেকৈ আৰম্ভ কৰে সেই বিষয়ে ক'ম। লগতে বেছিক ইংলিছৰ লগত জড়িত এনে কিছুমান ইম্পৰ্টেণ্ট টিপছ দিম যিয়ে তোমালোকক ভাষাটো শিকাত বহুত সহায় কৰিব। ঠিক আছে, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ষ্টুডেণ্ট, আমি এটা ভাষা শিকোঁতে বা ইংলিছ ভাষা শিকোঁতে আটাইতকৈ লাগতিয়াল বা ইম্পৰ্টেণ্ট কথাটো কি জানানে? সেয়া হ'ল চেণ্টেন্স। ইয়াৰ অৰ্থ হ'ল কোনো এটা ভাষা শিকিবলৈ হ'লে আমি চেণ্টেন্স বনাব জানিব লাগিব। তেতিয়া ভাষাটো শিকা আমাৰ বাবে সহজ হৈ পৰে। ঠিক আছে, এতিয়া চেণ্টেন্স কেনেকৈ বনাব লাগে তাকে শিকিবলৈ গৈ আছোঁ। চেণ্টেন্স, এয়া চোৱা, মই তোমালোকক ইয়াত দেখাইছোঁ চেণ্টেন্স। চেণ্টেন্সৰ সাধাৰণতে তিনিটা কেটেগৰীত ভাগ কৰা হৈছে: চিম্পুল, কম্পাউণ্ড আৰু কমপ্লেক্স চেণ্টেন্স। অসমীয়াত কোৱা হয় সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য। আৰু আজি আমি আলোচনা কৰিম চিম্পুল চেণ্টেন্স অৰ্থাৎ সৰল বাক্য সম্পৰ্কে আলোচনা কৰিম। এই যে চেণ্টেন্স, সেই চেণ্টেন্সৰ দুটা ভাগত ভাগ কৰা হৈছে ছাবজেক্ট আৰু প্ৰেডিকেট। এই ছাবজেক্টক আকৌ দুটা ভাগত ভাগ কৰা হৈছে ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। ছিংগুলাৰ নাম্বাৰ বুলি ক'লে এয়া চোৱা, মই লিষ্ট কৰি দেখাই দিছোঁ কেইটামান: হি, চি, ইট, আই, দিছ, ৰানিং, ডেট। এই ৰানিংটো এটা ভাৰ্বটো সেই ছিংগুলাৰ নাম্বাৰত আহিছে, মানে এইটো ছাবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত চোৱা, ইউ, উই, দে, দিছ, ৰানিং এণ্ড ডেন্সিং, দোজ। এতিয়া এইবিলাকতো তোমালোকে পাইছাই, এই কথাটো অলপ গুৰুত্ব দিবা। ৰানিং এণ্ড ডেন্সিং এইকেইটা ভাৰ্ব, কিন্তু দুইটা ভাৱ লগ লগাৰ কাৰণে সেইটো এটা প্লুৰেল নাম্বাৰৰ এটা কি হৈছে ছাবজেক্ট হিচাপে পৰিগণিত হ'ব পাৰে। তাৰ কেইটামান উদাহৰণ মই দিছোঁ চোৱা। ফৰ এক্সাম্পল, হি ইজ এ গুড বয়, ৰানিং ইজ এ গুড এক্সাৰচাইজ, ৰানিং এণ্ড ডেন্সিং আৰ গুড এক্সাৰচাইজ। ইয়াত হি, ৰানিং এণ্ড ডেন্সিং এইকেইটা হৈছে ছাবজেক্ট। আৰু প্ৰত্যেকটো ছাবজেক্টৰ লগত ভাৰ্ববিলাক চোৱা, ইয়াত ইজ ব্যৱহাৰ হৈছে, ইয়াত ইজ আৰু ইয়াত আৰ, কাৰণ এইটো প্লুৰেল, এই ছাবজেক্টটো প্লুৰেল, সেইবাবে ইয়াৰ ভাৰ্বটো প্লুৰেল হৈছে। ঠিক আছে, এতিয়া আমি যাওঁ প্ৰেডিকেটৰ কথালৈ। প্ৰেডিকেটটো বুজাবৰ কাৰণে মই এটা সৰু বাক্য লৈছোঁ, হি ইজ ৰিডিং এ বুক। এই বাক্যটোত হিটো হৈছে ছাবজেক্ট আৰু ইজ ৰিডিং এ বুক হৈছে প্ৰেডিকেট। এই প্ৰেডিকেটৰ দুটা ভাগ, এটা হৈছে ভাৰ্ব আৰু এটা হৈছে অবজেক্ট। ভাৰ্বটোক আকৌ দুটা ভাগত ভাগ কৰা হৈছে হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্ব। এই যিটো বাক্য, ইয়াৰ হেল্পিং ভাৰ্বটো হৈছে ইজ আৰু মেইন ভাৰ্বটো হৈছে ৰিডিং। ঠিক আছে, এতিয়া চোৱা, এই হেল্পিং ভাৰ্ববিলাক ইজ, ৱাজ, উইল বি, মে বি, মাইট বি আৰু বহুত তেনেধৰণৰ হেল্পিং ভাৰ্ব আছে। ইয়াত মাত্ৰ কেইটামান উদাহৰণ হিচাপে তোমালোকক দিছোঁ। এতিয়া এই হেল্পিং ভাৰ্ববিলাকৰ কিমান গুৰুত্ব আছে সেই সম্পৰ্কে মই তোমালোকক এটা উদাহৰণ দেখাইছোঁ চোৱা। হি ইজ ৰিডিং এ বুক। হি ইজ ৰিডিং এ বুক অৰ্থাৎ তেওঁ এখন কিতাপ পঢ়ি আছে। আৰু সেই ইজটো যদি আমি চেঞ্জ কৰি ৱাজ কৰোঁ তেতিয়া কি হ'ব? হি ৱাজ ৰিডিং এ বুক অৰ্থাৎ তেওঁ এখন কিতাপ পঢ়ি আছিল। আৰু তাকো যদি চেঞ্জ কৰি আমি এনেকৈ লিখোঁ, এইটো উইল বি লিখোঁ, তেতিয়াহ'লে কি হ'ব? হি উইল বি ৰিডিং এ বুক, তেওঁ এখন কিতাপ পঢ়ি থাকিব। নতুবা হি মে বি ৰিডিং এ বুক অৰ্থাৎ তেওঁ হয়তো এখন কিতাপ পঢ়ি থাকিব। এনেধৰণৰ অৰ্থ, প্ৰত্যেকটো বাক্যৰ অৰ্থ চেঞ্জ কেনেকৈ হৈছে? এই হেল্পিং ভাৰ্বটো ব্যৱহাৰৰ ওপৰত বেছ কৰি পেলাই। গতিকে হেল্পিং ভাৰ্বে কি কৰে আমাৰ লাৰ্ণিঙৰ ক্ষেত্ৰত এটা মেজৰ ৰোল পালন কৰে, গম পাইছানে? হেল্পিং ভাৰ্বটো চেঞ্জ হ'লে বাক্যটোৰ অৰ্থৰো চেঞ্জ হয়, সলনি হয় মানে। এতিয়া আমি আহোঁ মেইন ভাৰ্বৰ ক্ষেত্ৰত। তাৰ আগতে মই তোমালোকক আৰু এটা কথা কৈছোঁ, এইটো প্ৰেডিকেটৰ যিটো এইটো এ বুকটো আছে, সেই বুকটো কি হৈছে? সেইটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি মেইন ভাৰ্বৰ ক্ষেত্ৰলৈ গৈছোঁ। এতিয়া মেইন ভাৰ্বটো কৈছে কি? মেইন ভাৰ্বৰ সম্পৰ্কত তোমালোকে জানা যে ভাৰ্বৰ আমি তিনিটা ফৰ্ম পাই আহিছোঁ নহয়নে? প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। কিন্তু এতিয়া মই তোমালোকৰ বুজিবৰ সুবিধাৰ্থে কি কৰিছোঁ? ভাৰ্ববিলাকক মই 5টা কেটেগৰীত ভাগ কৰিছোঁ। এয়া হৈছে কি?
ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্ম, ফৰ্থ ফৰ্ম আৰু ফিফ্থ ফৰ্ম। ফাৰ্ষ্ট ফৰ্মটো বুজি পাইছা, এইটো প্ৰেজেণ্ট, ছেকেণ্ড ফৰ্মটো পাষ্ট, থাৰ্ড ফৰ্মটো হৈছে পাষ্ট পাৰ্টিচিপল, ফৰ্থ ফৰ্মটো ING ফৰ্ম আৰু ফিফ্থ ফৰ্মটো হৈছে এছ বা ES ফৰ্ম। সেইবিলাক কেনেকৈ চেঞ্জ হয় এটা বাক্যত চোৱা, কম, কেম, কম, কমিং, কমছ, go, went, gone, going, goes, do, did, done, doing, does। এনেধৰণে এইখিনি মই পঢ়ি নাথাকোঁ, তোমালোকে নিজে বুজি পাবাই নিশ্চয়। আৰু এনেধৰণৰ ভাৱ যে এইকেইটাই আছে নহয়, এনেকৈ অজস্ৰ ভাৱ আছে। ভাৱবিলাক তোমালোকে গ্ৰামাৰত বিচাৰিলে পাবা, খুব সুন্দৰকৈ দিয়া আছে। মই জাষ্ট তোমালোকে এই বস্তুটো কেনেধৰণে বুজিব লাগে সেই কথাখিনিয়ে মই বুজাব বিচাৰিছোঁ, ঠিক আছে। তাৰপিছতে আহিছোঁ আমি হেল্পিং ভাৰ্বৰ ক্ষেত্ৰত। হেল্পিং ভাৰ্বৰ সম্পৰ্কে ইতিমধ্যে তোমালোকক কৈছোঁ, কিন্তু আমি যিটো কথা শিকিবলৈ গৈ আছোঁ পিছত কি চেণ্টেন্স কেনেকৈ বনাব লাগে। চেণ্টেন্স বনোৱাৰ ক্ষেত্ৰত এই বস্তুবিলাকৰ মানে মেইন ভাৰ্ব, হেল্পিং ভাৰ্বৰ খুব জৰুৰী বস্তু, এইবিলাক জৰুৰী কথা, এইবিলাক জনাটো। সেইকাৰণে মই এই হেল্পিং ভাৰ্বৰ যি 3টা ফৰ্ম আছে সেই সম্পৰ্কেও মই কৈছোঁ, প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। প্ৰেজেণ্টত কি হয়, ইজ, এম, আৰ, পাষ্টত সেইটো ৱাজ ৱেৰ হ'ব আৰু ফিউচাৰ উইল বি হ'ব। ঠিক তেনেকৈ হেজ হেভ সেইটো প্ৰেজেণ্ট ফৰ্ম, হেড হৈছে পাষ্ট ফৰ্ম, উইল হেভ, চেল হেভ হৈছে ফিউচাৰ ফৰ্ম। তাৰপিছতে আহিলে কেন, কেনৰ পাষ্ট ফৰ্মটো হৈছে কুড আৰু ফিউচাৰত হ'ব উইল বি এবল টু। ঠিক আছে, এই ফৰ্মখিনি তোমালোকে মনত ৰাখিবা সুন্দৰকৈ। এতিয়া আমি আহোঁ মেইন কথালৈ, যে হাউ টু মেক চেণ্টেন্সেছ, অৰ্থাৎ চেণ্টেন্স কেনেকৈ বনাব লাগে, যিটো জনাটো আমাৰ অত্যন্ত জৰুৰী। এতিয়া চেণ্টেন্স কেনেকৈ বনাব লাগে সেইটো কোৱাৰ আগতে তোমালোকে এই কথাটো জানিব লাগিব, ভাৰ্ব অফ টু বি আৰু ভাৰ্ব অফ টু হেভ। ভাৰ্ব অফ টু বি বুলি কওঁতে ইয়াৰ যিখিনি প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰত যিটো ষ্ট্ৰাকচাৰ হয় সেই ষ্ট্ৰাকচাৰখিনি মই অলপ কৈছোঁ শুনা। এতিয়া প্ৰেজেণ্ট টেন্সৰ যিটো ষ্ট্ৰাকচাৰ হ'ব, ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ অবজেক্ট। পাষ্ট টেন্সত হ'ব ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ অবজেক্ট, আৰু ফিউচাৰত হ'ব ছাবজেক্ট প্লাছ উইল বি প্লাছ অবজেক্ট। অৰ্থাৎ কি হয়, প্ৰেজেণ্টত হয় হ'ব, পাষ্টত আছিল আৰু ফিউচাৰত হ'ব, এনেধৰণে বুজাব। ঠিক আছে, আৰু সেইটো হিন্দীত হ'ব হে, থা, হোগা, এনেধৰণে হ'ব। ইয়াৰ এটা এক্সাম্পল মই কৈছোঁ তোমালোকক। ইয়াৰ যিটো ছাবজেক্ট, সেই ছাবজেক্টটো এনেধৰণে হি, চি, ডিছ, এইটো ভাৰ্ব এটা আছে টকিং, বা অন্যান্য বিভিন্ন ধৰণৰ নাম হ'ব পাৰে, ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব পাৰে। তাৰ এটা উদাহৰণ চোৱা, এজ ফৰ এক্সাম্পল, হি ইজ এ ডক্টৰ, ছাবজেক্ট হিচাপে হি ব্যৱহাৰ হৈছে, ভাৰ্ব ইজ আহিছে, আৰু অবজেক্ট হিচাপে এ ডক্টৰ ব্যৱহাৰ হৈছে। পাষ্টত ঠিক তেনেকৈ হ'ব, হি ৱাজ এ ডক্টৰ, ইয়াত দেখিছানে পাষ্টৰ বি ভাৰ্ব ব্যৱহাৰ হৈছে, টু বি ভাৰ্ব। আৰু হি উইল বি এ ডক্টৰ, অৰ্থাৎ এইটো কি হৈছে, ফিউচাৰত ব্যৱহাৰ কৰে। তাৰমানে তেওঁ এজন ডক্টৰ আছিল, হি ৱাজ এ ডক্টৰ, তেওঁ এজন ডক্টৰ আছিল, হি উইল বি এ ডক্টৰ, অৰ্থাৎ তেওঁ এজন ডক্টৰ হ'ব। এই বাক্যকেইটা যেতিয়া আমি নিগেটিভ কৰোঁ, তে নিগেটিভ কৰিলে কি হ'ব, এই যে দেখিছা এই ভাৰ্বকেইটা ভাৰ্বৰ লগত নট যোগ কৰি পেলাই নিগেটিভ কৰা হয়। এতিয়া চাবা তাৰ যিটো ষ্ট্ৰাকচাৰ, ছাবজেক্ট ইজ অব্লিক এম অব্লিক আৰ প্লাছ নট প্লাছ অবজেক্ট, গম পাইছা, অৰ্থাৎ হি ইজ নট এ ডক্টৰ। ঠিক তেনেকৈ পাষ্টত হ'ব হি ৱাজ নট এ ডক্টৰ, ফিউচাৰত হ'ব হি উইল নট বি এ ডক্টৰ। ইণ্টাৰগেটিভৰ ক্ষেত্ৰত কি হ'ব, ইণ্টাৰগেটিভত সদায় কি হয়, ভাৰ্ববিলাক আগলৈ আহে। এতিয়া চাবা তাৰ ষ্ট্ৰাকচাৰটো হ'ব ইজ অব্লিক এম অব্লিক আৰ প্লাছ ছাবজেক্ট প্লাছ অবজেক্ট। অৰ্থাৎ কি হ'ব, সেই একেটা বাক্যকে যদি আমি ইণ্টাৰগেটিভ কৰোঁ, ইণ্টাৰগেটিভ কৰিলে কি হ'ব, ইজ হি এ ডক্টৰ। ঠিক তেনেকৈ যদি আমি পাষ্টত কৰোঁ, ৱাজ হি এ ডক্টৰ, আৰু ফিউচাৰত কৰিলে হ'ব কি হ'ব, উইল হি বি এ ডক্টৰ, গম পাইছেনে। এতিয়া এই যে ভাৰ্বৰ টু বি, এইটো সম্পূৰ্ণ কৰা হৈছে, আশা ৰাখিছোঁ তোমালোকে অলপ হ'লেও বুজিব পাৰিছা। নেক্সট আমি যাওঁ ভাৰ্বৰ টু হেভ ফৰ্মলৈ। টু হেভটো কি হয়, টু হেভ মানে পাছে মতলব, মানে আছে, তোমাৰ ওচৰত যিটো আছে সেই কথাটো বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ, টু হেভ ব্যৱহাৰ কৰোঁ। ভাৰ্বৰ টু হেভ এইটো এটা ফৰ্ম। চাবা প্ৰেজেণ্ট টেন্সৰ যিটো ষ্ট্ৰাকচাৰ সেইটো হ'ব ছাবজেক্ট প্লাছ হেজ অব্লিক হেভ প্লাছ অবজেক্ট, পাষ্টত হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ অবজেক্ট, ফিউচাৰত হ'ব হেজ প্লাছ উইল বি প্লাছ অবজেক্ট। এতিয়া চাবা এই যে দেখিছা এই ছাবজেক্ট এ হেজ অব্লিক হেভ প্লাছ অবজেক্ট, ইয়াৰ যিটো উদাহৰণ সেই এজ ফৰ এক্সাম্পল মই কৈছোঁ চোৱা, আই হেভ এ কাৰ, অৰ্থাৎ মোৰ এখন গাড়ী বা কাৰ আছে। আই হেড এ কাৰ, মোৰ এখন
কাৰ আছিল আই উইল হেভ এ কাৰ মোৰ এখন কাৰ থাকিব এনেধৰণে আৰু এইখিনি যেতিয়া নিগেটিভ কৰা হয় তেতিয়াহ'লে কি হ'ব আই হেভ নো কাৰ নতুবা আৰু এটা ষ্ট্ৰাকচাৰ আছে সেইটো হৈছে সাবজেক্ট প্লাছ ডু অব্লিক ডাজ প্লাছ নট প্লাছ হেভ প্লাছ অবজেক্ট অৰ্থাৎ আই ডোণ্ট হেভ এ কাৰ ঠিক তেনেকৈ পাষ্ট আৰু ফিউচাৰটো তেনেধৰণে আমি কৰিব পাৰোঁ তোমালোকে নিজে এইখিনি প্ৰেক্টিছ কৰিবা ঠিক আছে এইটো ইণ্টাৰগেটিভৰ ক্ষেত্ৰত চোৱা ষ্ট্ৰাকচাৰটো হৈছে এনেধৰণৰ ডু অব্লিক ডাজ প্লাছ সাবজেক্ট প্লাছ হেভ প্লাছ অবজেক্ট অৰ্থাৎ বাক্যটো এনেধৰণে হ'ব ডু ইউ হেভ এ কাৰ ঠিক তেনেকৈ ডিড ইউ হেভ এ কাৰ উইল ইউ হেভ এ কাৰ এনেধৰণে আমি চেঞ্জ কৰি পেলাই মানে কি হয় প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰত কেনেধৰণে চেঞ্জ হ'ব ভাৰ্ববিলাক সেইটো তোমালোকে ধৰিব পাৰিছা নিশ্চয় এনেধৰণে আমি কি কৰিব পাৰোঁ টু হেভ ভাৰ্বৰ পৰা বেছ কৰি পেলাই এনেধৰণে বনাব পাৰোঁ চিম্পুলকৈ তাৰপিছত ইণ্টাৰগেটিভ কৰিব পাৰোঁ নিগেটিভ কৰিব পাৰোঁ ঠিক তেনেকৈ টু বিৰ ওপৰতো আমি এনেধৰণে চিম্পুল বাক্য সৰু সৰু বাক্য বনাই পেলাই কি কৰিব পাৰোঁ ইণ্টাৰগেটিভ আৰু নিগেটিভ আমি প্ৰেক্টিছ কৰিব পাৰোঁ এনেধৰণে প্ৰেক্টিছ কৰাৰ লগে লগে কি হ'ব আমাৰ এই বাক্যৰ বনোৱাৰ যিটো প্ৰচেছ সেই প্ৰচেছটো আমি খুব সুন্দৰকৈ আয়ত্ব কৰি ল'ব পাৰিম আৰু তেতিয়া ইংলিছ ভাষাটো আমাৰ বাবে মানে ক'বলৈ সহজ হৈ পৰিব ঠিক আছে ষ্টুডেণ্ট আজি ভিডিঅ'টোত আমি ইমানখিনি কথাই আলোচনা কৰিছোঁ আশা ৰাখিছোঁ এই কথাখিনিৰ পৰা তোমালোকে অলপ হ'লেও উপকৃত হৈছা আৰু যদি তোমালোকে অলপ হ'লেও উপকৃত হোৱা তেতিয়াহ'লে মোৰ শ্ৰমটো সাৰ্থক হ'ব আৰু আগৰ ভিডিঅ'বিলাকত মই ইয়াৰ পিছৰখিনি কেনেধৰণে আমি আগবাঢ়ি যাব লাগিব সেই সম্পৰ্কে ক'ম তেতিয়াহ'লে আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ